স্বাগতম জনাইছোঁ প্ৰণৱজ্যোতি লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ। প্ৰথমতে জনাইছোঁ হোলীৰ শুভেচ্ছা সকলোকে। হোলী খেলিলোঁ আগবেলা, বৰ্তমান আহিছোঁ আজি মানে হোলীৰ দিনাখনেই আমাৰ ঘৰৰ ওচৰতে পিপৰা দোকান দলিবাৰী হাইস্কুলৰ সন্মুখত পূৰা ৰাতিপুৱাৰ পৰা ভাইৰেল হৈ আছে ফটোবিলাক, চাই আছোঁ চবৰে ষ্টেটাছত। লাষ্টত গৈ কিনে আবেলি ওলাই আহিলোঁ, গোটেই মানে গোলপীয়া, আপোনালোকে দেখা পাই আছে, গোটেই মানে পথাৰখন গোলপীয়া। কি ধুনীয়া পৰিৱেশ এটা। যোৱাকালিলৈ কোনেও গম পোৱা নাছিল, আজি হঠাৎ আৱিষ্কাৰ হ'ল, মানে আচৰিত ধৰণে দেখাই আছোঁ। ইহঁতো আহিছে ফটো উঠিবলৈ। কি ক'বা? মানে এইটো দেখা পাই আমি মতলীয়া হৈ গৈছোঁ পূৰা একদম। মানে এতিয়া অলপমান খচি খচি বেয়া কৰিলে বাৰু, প্ৰথমতে বহুত ধুনীয়া আছিল একদম। একবাৰ মানে এইটোত মানে কি আৰু বাগৰি দিব মন গৈছে একবাৰ। বিছা বিছা বিছা, সঁচাকৈ বিছা ঐ, ভয় ভয় তাতে। কিন্তু আজি দুখৰ কথা, মোৰ লগত এজনী গাৰ্লফ্ৰেণ্ড নাই। গাৰ্লফ্ৰেণ্ড থকা হ'লে ইয়াতে বহি মজাকৈ মানে একদম ৰোমেণ্টিক কথা পাতি থাকিব পাৰিলোঁ হয় বৰ্তমান। কিন্তু বহুত দুখৰ কথা, একো নাই, নেক্সট একদম লৈ আহিম। হোলীৰ দিনটোত কিন্তু ভাল উপহাৰ দিছে আমাক দৰংবাসীক, আলোচকাবাসীক কিন্তু ভাল উপহাৰ দিছে এটা। প্ৰকৃতিয়ে উপহাৰ দিছে আমাক হোলীৰ দিনটোত। কেওফালে ফটোগ্ৰাফী, মানুহ এতিয়া কমি গ'ল অলপ। অ' কুকিল, কি মানে এইবোৰ? প্ৰকৃতিয়ে আমাৰ হোলীৰ দিনাখন কি উপহাৰ দিছে এইবিলাক ইমান ধুনীয়া? সুন্দৰ উপহাৰ। এনেকৈ ভিডিঅ' বনাই আৰু ফটো উঠি আহিলোঁ আৰু ঘৰলৈ বুলি। বেলেগেও ফটো উঠা চান্স পাওক, কিন্তু মানুহ চাওঁ না, এইফালেতো বহুত মানুহ আছে। গান বুলেও লৈ আহিছি, চাৰচকীয়া কাৰ বাইক চব লৈ আহিছি, মানে একদম